আমার বিটিসিৰ হ্যান্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টে বিভিন্ন কলেজত আজিকালি আমি ইণ্টাৰ্ণশ্বিপ কৰিছোঁ কাৰণ হ্যান্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টক আমি কলেজত কিছুমান কথা শিকাই আছোঁ কাৰণ আমি জানো আৰু সবে জানে হ্যান্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টৰ কিছুমান ট্ৰেইনিং লোৱাৰ পাছৰ পৰা সেইটো নিজৰ কেৰিয়াৰটো বনাই ল'ব পাৰে গতিকে তেনেকুৱা ইণ্টাৰেষ্টেড ছাত্ৰ-ছাত্ৰীসকলে যদি তেনেকুৱা ল'বৰ যদি ইচ্ছা হয় বা হ্যান্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টত যদি ট্ৰেইনিং ল'ব বিচাৰে তেনেকুৱা আমি প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছোঁ এৱাৰনেছ আৰম্ভ কৰিছোঁ ইয়াৰ দ্বাৰাও যে ভৱিষ্যত মানে কেৰিয়াৰ বনাব পাৰে সেইটো লৈ আমি বিভিন্ন কলেজত এই বস্তু শিক্ষাটো দি আছোঁ বেলেগ জিলাতো কৰিছোঁ অলৰেডি বিজনী কৰিলোঁ আমি আৰু কোকৰাঝাৰ মানে গভৰ্ণমেণ্ট কলেজত কৰিলোঁ আজি আমি কোকৰাঝাৰ গাৰ্লছ কলেজত কৰি আছোঁ নেক্সট আকৌ বেলেগ বেলেগ কলেজলৈ আমি গৈ আছোঁ ঠিক আছে ল'ৰা ছোৱালীৰ ৰেছপন্সটো বহুত পাইছোঁ বহুত আগত মানে তেওঁলোকে মানে আকলি লৈছে যে আমি আমাৰ তাতে আহক আমি বহুত ইণ্টাৰেষ্টেড তেনেকুৱা বেলেগ কলেজো আমাক মাতি আছে সেইদিনাটো আমি কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজত লৈছোঁ তেওঁলোকে বহুত মানে আগ্ৰহেৰে একচেপ্ট কৰিছে থ্যাংক ইউ এটা ভাল ঘোষণা বঙাইগাঁও মেডিটেক এলাইড হেল্থ ইনষ্টিটিউটৰ 2025 আৰু 26 বছৰৰ ডিএমএলটি লেবৰেটৰী টেকনিচিয়ান এক্স-ৰে এণ্ড ইমেজিং টেকনিচিয়ান ইচিজি টেকনিচিয়ান ফাৰ্মাচী এছিষ্টেণ্ট ডেণ্টেল হাইজিনিষ্ট ইমাৰ্জেঞ্চি টেকনিচিয়ান আৰু নাৰ্ছিং কেয়াৰ এছিষ্টেণ্ট কোৰ্চৰ নাম ভৰ্তি কৰাটো এতিয়া চলি আছে নাম ভৰ্তি কৰাৰ বিষয়ৰ বাবে জানিবলৈ ব্যক্তিসকলে 9395558676 নম্বৰত যোগাযোগ কৰিব পাৰিব मोनसे गोजोनथाव फोसावथाय बङाइगाव मेडिटेक एलाइड हेल्थ इन्स्टिट्यूटआव इंराजि बोसोर 2025-26 मायथाइनि थाखाय DMLT लेबोरेटरी टेक्निशियन एक्स-रे एन्ड इमेजिंग टेक्निशियन ECG टेक्निशियन फार्मासी एसिस्टेंट डेन्टेल हाइजिनिस्ट इमार्जेन्सि टेक्निशियन आरो नार्सिं केयार एसिस्टेंट कोर्सनि मुं थिसननाया सोलिगासिनो दङ मुं थिसननायनि सोमोन्दै सुलाद लानो थाखाय 9395558676 नाम्बाराव फोनांजाब खालामनो हागोन